হাই ফ্ৰেণ্ড, কি খবৰ? ভালনে আপোনালোকৰ? মই আজি ডেইজিং ফেষ্টিভেললৈ গৈ আছোঁ। আহকচোন মোৰ লগত অলপমান ডেইজিং ফেষ্টিভেলটো চাওঁ ভিডিঅ'ৰ জৰিয়তে। আমি আহি পালোঁ ফ্ৰেণ্ড। ইয়াত টিকট লৈ আমি ভিতৰলৈ গ'লোঁ। ইয়াতে 20 টকা লাগে এন্ট্ৰি কৰিবৰ কাৰণে। বহিব পৰাকৈ চেয়াৰো আছে, বহিব পাৰে যে বাঁহৰে বনোৱা চেয়াৰো আছে। মই বহিছোঁ, দেখাইছোঁ এইখন। ভাল লাগে কিন্তু বহি কেনে। ইয়াত বেহৰৰো খেতি কৰা হৈছে। এইখন পানীতে বহুত ধুনীয়াকে লিখি দিছে ডেইজিং ফেষ্টিভেল বুলি। হেলিকপ্টাৰ ফ্ৰেণ্ড, আজি মই বহুত ওচৰৰ পৰা হেলিকপ্টাৰখন দেখা পালোঁ। ইয়াতে চাৰিওপিনে উৰিয়ে থাকে হেলিকপ্টাৰখন। আপোনালোকে ইয়াতে আহিলে
বাহিৰৰ পৰা মানুহ আহিলে ইয়াতে থাকে নেকি ইমান নাজানো, কিন্তু গেষ্ট হাউচ বুলি তাতে লিখা আছে। বহুত ভাল লাগিছে ন, খেৰেৰে গেষ্ট হাউচ, তথাপিও বহুত মজাকে বনাইছে। দেখিছানে ফ্ৰেণ্ড, কিমান ধুনীয়া লাগিছে এই ঠাইখিনি। মোক পিছফালে থকা ঠাইখিনি ইমান ভাল লাগিছে। বহুতো ঠাই ঘূৰিলোঁ, আকৌ বহুত ঠাই ঘূৰিবলৈ বাকী আছে। ভাগৰে লাগিল ঘূৰি ঘূৰি।